ধেমাজি জিলা পেঞ্চাক জিলাত এছ'চিয়েশ্যনৰ দ্বাৰা চিলাপথাৰ সমীপৰ মালিনীপুৰ পঞ্চায়তৰ মাধুৰীপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত আজি দিনজোৰা কাৰ্যসূচীৰে ধেমাজি জিলা পেঞ্চাক জিলাত চেম্পিয়নশ্বিপ 2023 প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাখনত বিভিন্ন স্থানৰ পৰা 114 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখনত জোনাই চিলাপথাৰ মৰিধল ধেমাজি গোগামুখ আদি স্থানৰ লগতে লখিমপুৰ জিলাৰো প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ অন্তত সন্ধিয়ালৈ অনুষ্ঠিত কৰিবলগীয়া বঁটা বিতৰণী সভা আৰু মুকলি সভাত মিচিং সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাইঙিয়া, বিধায়ক ভুৱন পেগুকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিছে। প্ৰতিযোগিতাত নিৰ্বাচিত প্ৰতিযোগীসকলে ইয়াৰ পাছত ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ সুযোগ লাভ কৰিব বুলি উদ্যোক্তাসকলে জনায়। মালিনীপুৰ পঞ্চায়ত অন্তৰ্গত মাধুৰীপথাৰ মধ্য ইংৰাজী বিদ্যালয়খনত আজি ধেমাজি ডিষ্ট্ৰিক্ট পেঞ্চাক চিলাট এছ'চিয়েশ্যনৰ দ্বাৰা ধেমাজি ডিষ্ট্ৰিক্ট পেঞ্চাক চিলাট চেম্পিয়নশ্বিপ 2023 আমি আয়োজন কৰিছোঁ। আমাৰ উঠি অহা নৱপ্ৰজন্মক এটা আত্মনিৰ্ভৰশীল আৰু দক্ষতা আৰু নিষ্ঠাৱানতা যি মানে উঠি অহাৰ আজি মানে ভাল এটা মানে দিশ আগত ৰাখি আমি এই পেঞ্চাক চিলাট গেমৰ কাৰণে আমি এটা আজিৰ এই অনুষ্ঠানৰ ব্যৱস্থা কৰিছোঁ। আজি এদিনীয়া কাৰ্যসূচীৰে আমি এই অনুষ্ঠানটো মানে আয়োজন কৰিছোঁ। খেলুৱৈ ধেমাজি ডিষ্ট্ৰিক্টৰ আমাৰ ইয়াত ধেমাজি ডিষ্ট্ৰিক্টৰ ভিতৰত মাধুৰীপথাৰত আছে সৰ্ববৃহৎ 60ৰ পৰা 80জন আমাৰ ইয়াৰে খেলুৱৈ আছে আৰু জোনাইৰ আছে, আপোনাৰ গোগামুখৰ আছে, ধেমাজিৰ আছে, লগতে মৰিদল আৰু লখিমপুৰৰ পৰাও মানে আমাৰ উঠি অহা প্ৰজন্মবিলাক আহিছে। আৰু ইয়াৰ পাছত আমাৰ এইটো খেলৰ পাছত নেশ্যনেল গেমত যোৱাৰ মানে এইটো ছিলেকশ্যন বুলি ক'ব পাৰি। আৰু 4টা বজাত আমাৰ বঁটা বিতৰণী সম্বৰ্ধনা অনুষ্ঠান আছে। আমাৰ ইয়াত চিফ গেষ্ট হিচাপে আহিব পৰমানন্দ চাইঙিয়া ছাৰ আৰু আমাৰ MLA ভুৱন পেগু ছাৰ আহিব আৰু লগতে আমাৰ যিমান ধেমাজি ডিষ্ট্ৰিক্টৰ সংগঠনৰ আমাৰ ছাৰ হেঁতিও আহিব, আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু লগতে বিভিন্ন আমাৰ গাঁৱৰ দল সংগঠনৰ মানুহসকলে আহিব।